নমস্কাৰ প্ৰিয় দৰ্শকসকল, পুনৰবাৰ আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, 2024 শনি জয়ন্তী এইবাৰ 6 জুন বৃহস্পতিবাৰ আৰু জেঠ মাহৰ 23 তাৰিখে পৰিছে। প্ৰিয় দৰ্শকসকল, শাস্ত্ৰ অনুসৰি শনি জয়ন্তীৰ পৰ্বৰ বিশেষ মহত্ব আছে। এই দিনটোত সূৰ্যপুত্ৰ শনি দেৱতাৰ জয়ন্তী পালন কৰা হয়। জ্যোতিষ শাস্ত্ৰত শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি কোৱা হয়, অৰ্থাৎ ই ব্যক্তিক তেওঁৰ কৰ্ম অনুসৰি ফল প্ৰদান কৰে। যিসকল লোকৰ কৰ্ম ভাল হয় তেওঁলোকক শনি দেৱতাৰ প্ৰতি ভয় কৰাৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ শনিয়ে তেওঁলোকক পৰিশ্ৰমত সোণত সুৱগা চৰুৱাই তেওঁলোকক ৰজা যেন কৰি তোলে। আনহাতে যিসকল লোকৰ কৰ্ম ফল ভাল নহয়, অৰ্থাৎ বেয়া কাম কৰে, তেওঁলোকে প্ৰতিটো খোজত শনিলৈ ভয় কৰাটো দৰকাৰী আৰু এনে লোকৰ ওপৰত শনিৰ প্ৰকোপ নিশ্চিত ৰূপত দেখা পোৱা যায়। অৰ্থাৎ ক'বলৈ গ'লে ভাল কৰ্মৰ সদায় ভাল ফল আৰু বেয়া কৰ্মৰ সদায় বেয়া ফল শনি দেৱতাই দিয়ে। দৰ্শকবৃন্দ, শনি দেৱতাৰ দুঃপ্ৰভাৱ কম কৰিবৰ বাবে শনি জয়ন্তীত শনি দেৱতাক পূজা কৰাটো উচিত। ইয়াৰ উপৰিও বহু লোকে শনি জয়ন্তীৰ দিনা শনি দেৱতাৰ বাবে ব্ৰত পালন কৰে। যদিহে কোনো ব্যক্তিৰ সোঁৱৰণিত শনিৰ দোষ থাকে বা শনিৰ স্থিতি দুৰ্বল হয়, তেতিয়া বিশেষভাৱে এনে লোকসকলক শনি জয়ন্তীৰ দিনাখন ব্ৰত ৰাখিবলৈ শনি ভগৱানৰ মন্দিৰলৈ গৈ সৰিয়হৰ তেল, ক'লা তিল, নীলা ফুল, শ্ৰমী গছৰ পাত আদি অৰ্পণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকে নিশ্চিত ৰূপত শনিৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাব পাৰিব। সনাতন ধৰ্মত শনি জয়ন্তীৰ পৰ্বৰ বিশেষ মহত্ব আছে। এই দিনটোত শনি দেৱতাৰ পূজা কৰাৰ ফলত শনিৰ হাড়ে ক্ষতি, শনিৰ দেয়াৰ দুঃপ্ৰভাৱৰ পৰা ব্যক্তিয়ে পৰিত্ৰাণ লাভ কৰে। ইয়াৰ লগতে শনি দেৱতাৰ পূজা কৰাৰ ফলত ব্যক্তিৰ ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যায় আৰু শনি দেৱতাৰ পূজা কৰাৰ ফলত শনিৰ দুৰ্প্ৰভাৱ সেই ব্যক্তিজনৰ পৰা আঁতৰ হয়। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শনি জয়ন্তীৰ দিনা শনি দেৱতাক নকৰিবলগীয়া কিছুমান কামৰ বিষয়ে আপোনালোকক জনাম। এই কামসমূহ কৰিলে শনি দেৱতাৰ কুপ্ৰভাৱ আপোনাৰ বাস্তৱ জীৱনত পৰিব পাৰে। দৰ্শকবৃন্দ, এতিয়া জানো আহকচোন শনি জয়ন্তীৰ দিনা কৰিব নলগীয়া এই কামসমূহৰ বিষয়ে। দৰ্শকবৃন্দ, শনি দেৱতাৰ পূজাত কেতিয়াও তামৰ বাচন ব্যৱহাৰ কৰিব নালাগে। তামৰ সম্পৰ্ক প্ৰকৃততে সূৰ্যৰ সৈতে আছে আৰু সূৰ্য আৰু শনিৰ মাজত শত্ৰুতাৰ সম্পৰ্ক আছে। কিন্তু সূৰ্য আৰু শনি হৈছে পিতা পুত্ৰ, অৰ্থাৎ সূৰ্য পুত্ৰ হৈছে শনি, কিন্তু পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়েহে শনি দেৱতাৰ পূজাত কেতিয়াও তামৰ বাচন প্ৰয়োগ কৰিব নালাগে, যিহেতু তামৰ বাচন প্ৰয়োগ সূৰ্য দেৱতাৰ পূজাৰ ক্ষেত্ৰতহে হয়। দৰ্শকবৃন্দ, শনি দেৱতাৰ কুদৃষ্টিৰ পৰা বাচিবৰ বাবে তেওঁৰ মূৰ্তি ঠিক সন্মুখত থিয় হৈ আৰু তেওঁৰ চকুত চকু থৈ পূজা কৰিব নালাগে। শনি দেৱতাৰ পূজা কৰাৰ সময়ত নিজৰ মুখখন সদায় পশ্চিম দিশলৈ কৰিব লাগে আৰু শনি জয়ন্তীৰ দিনাখন নিমখ, লোহা, তেল আদি ক্ৰয় কৰিব নালাগে। যদিহে আপুনি দান কৰিবও বিচাৰে তেনেহ'লে এদিন পূৰ্বে ক্ৰয় কৰি আনি ঘৰত ৰাখি থওক আৰু শনি জয়ন্তীৰ দিনা সেই বস্তুসমূহ এজন দুখীয়া লোকক দান কৰক। তেতিয়া শনি দেৱতাৰ কুদৃষ্টিৰ পৰা আপুনি মুক্ত পাব। দৰ্শকবৃন্দ, শনি জয়ন্তীৰ দিনাখন শনিৰ সৈতে সম্বন্ধিত কোনো বস্তু
ক্ৰয় কৰি ঘৰলৈ নানিব, অন্যথা ইয়াৰ ফলত জীৱনলৈ সমস্যা আহিব পাৰে আৰু শনিৰ কুদৃষ্টি আপোনাৰ ঘৰৰ লগতে পৰিয়ালৰ ওপৰত পৰিব পাৰে। দৰ্শকবৃন্দ, শনি জয়ন্তীৰ দিনাখন ভুলতেও কোনো পশু পক্ষীক আমনি নকৰিব আৰু শনি জয়ন্তীৰ দিনা মাংসাহাৰী ভোজন নকৰিব। কোনো নিচাজাতীয় দ্ৰব্য সেৱন নকৰিব, অন্যথা ইয়াৰ দ্বাৰা শনি দেৱতা ক্ৰোধিত হ'ব পাৰে আৰু আপোনাৰ জীৱনত নানান সমস্যা দেখা দিয়াৰ লগতে শনি দেৱতাৰ কোপদৃষ্টিৰ লগত আপোনাৰ বিভিন্ন অশান্তিৰ কাৰণ হৈ পৰিব পাৰে। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা ভুলতেও দৰিদ্ৰ অসহায় লোকক অশান্তি নকৰিব। শনি দেৱতাক দৰিদ্ৰৰ ৰক্ষক হিচাপে জনা যায়, সেয়েহে বিশেষভাৱে তেওঁলোকক আমনি নিদিব। তেওঁলোকক আমনি কৰিলে শনি দেৱতা ক্ৰোধিত হ'ব। পাৰিলে শনি জয়ন্তীৰ দিনা দৰিদ্ৰ লোকক সহায় কৰক। দৰ্শকবৃন্দ, শনি জয়ন্তীৰ দিনা ক'লা কাপোৰ দান কৰি শনিৰ ক্ৰোধৰ পৰা নিজকে বচাব পাৰি আৰু শনিৰ কুদৃষ্টিৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোক বচাব পাৰিব। আৰু শনি জয়ন্তীৰ দিনা মিঠাতেল দান কৰিলেও শনিৰ কোপদৃষ্টি আপোনাৰ ওপৰত নপৰিব। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে শনি জয়ন্তীৰ দিনা এইসমূহ কাম ভুলতো নকৰিব। এইসমূহ যদি কাম কৰে তেতিয়া আপোনাৰ হয়তো শনিৰ কোপদৃষ্টি পৰিব আৰু তেতিয়া আপোনাৰ ঘৰত অশান্তিৰ লগতে শনি দেৱতা সদায় ক্ৰোধিত হৈ আপোনাক বিভিন্ন সমস্যাৰ সন্মুখীন কৰাব।